শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ? আজি দেওবাৰ হয়, মই আজি ঘৰতে থাকি সম্পূৰ্ণ নিৰামিষ থলুৱা থালি এখন ৰান্ধো বুলি ভাবিলোঁ আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে আহক মোৰ ভিডিঅ'টো চাওকহি, আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰো কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। নিৰামিষ থালিখনৰ বাবে এয়া মই জিকা পুৰিবলৈ ওলাইছোঁ। এয়া জিকাখিনি ভালকৈ ধুই ইয়াত মিঠাতেল সানি মই শলাত ভৰাই গেছতে পুৰিছোঁ। তাৰ কাষতে মই বিলাহী আৰু পটল পুৰিছোঁ, চবতে মিঠাতেল অকণ সানি লৈছোঁ। এয়া কেপচিকাম আৰু বেঙেনাও পুৰা হৈছে, লগতে আলু পুৰিছোঁ বেঙেনা আৰু বিলাহীত দিবৰ বাবে। এয়া আলু পুৰিছোঁ। নহৰু আদা অকণমান পানীত সিজাই লৈছোঁ, চব পিটিকাবিলাকৰ লগত মিলাব পাৰিম। এয়া দুখন চাটনি বনাবলৈ ওলাইছোঁ, এখন বাদাম আৰু কাজু নাৰিকলৰ চাটনি আৰু এয়া মগুৰ চাটনি। এয়া মই পনীৰ আৰু কেপচিকাম বিলাহী পুৰিবলৈ ওলাইছোঁ। তাত মই চয়া চচ, চিলি চচ আৰু জলকীয়া গুড়ি, জালুক গুড়ি, অকণমান অলিভ অইল আৰু ভিনেগাৰ অকণ দি ভালকৈ মেৰিনেট কৰি লৈছোঁ। এয়া মই শলাত ভৰাই দিছোঁ, ভালধৰণে ভৰাই মই গেছতে পুৰিম। এতিয়া আমি নিৰামিষ খাই আছোঁ, নৱৰাত্ৰি চলি আছে কাৰণে আমাৰ ঘৰত নিৰামিষ খাই থকা হৈছে। সেইবাবে ঘৰতে থকা বস্তুৰে মই পিটিকা চাটনি বনাই এখন নিৰামিষ থালি বনাবলৈ মই চেষ্টা কৰিছোঁ। এয়া মই চাটনি বনাবলৈ ওলাইছোঁ। তাৰ বাবে এয়া নাৰিকল আৰু সৰু সৰুকৈ কাটি লৈছোঁ নাৰিকলখিনি। তাৰপিছত তাত নহৰু দুফুটামান, আদা দিছোঁ আৰু এয়া কাজু দিছোঁ আৰু বাদামখিনি মই এতিয়া ভাজি ল'ম। ভাজি পেলাই মই তাৰ লগত মিলাই দিম। কিছুমানে নভজাকৈও খায়, মই কিন্তু ভাজি খাই ভাল পাওঁ, সেইকাৰণে বাদামকেইটা ভাজি লৈছোঁ। আৰু এয়া মই ইয়াত নহৰু আদা আৰু ইয়াত পিঁয়াজ মিলাই দিছোঁ, জলকীয়া দিছোঁ। বাদাম ভাজি আছোঁ। আমিষতকৈ নিৰামিষ বনাবলৈ বেছি কষ্ট হয়, কেইবাবিধো বনাবলগীয়া হয়, কিন্তু খাই বিৰাট ভাল লাগে। আৰু কিছুমান বস্তু বনাম বুলি ভাবিছিলোঁ, কিন্তু সময় কম হ'ল, সেইকাৰণে অকলে অকলে কৰি থকা। এয়া মিক্সিত দি দিয়া হ'ল। আৰু এয়া এইখিনি পুৰি আছোঁ মই পনীৰখিনি। মাজে মাজে ওপৰত মই অকণমান অলিভ অইল সানি দিছোঁ। এয়া দ্বিতীয় চাটনিখন বনাবলৈ ওলাইছোঁ। এয়া মগু, নহৰু আৰু আদা দিছোঁ, তাত মিঠাতেল অকণমান দিছোঁ আৰু লাষ্টত মই অকণমান নেমু চেপি দিম। এয়া নিমখ দি দিছোঁ। এয়া পুৰি হৈছেগৈ আৰু চাটনিও হৈ গ'ল। এয়া আমলখিৰ চাটনি বনাবলৈ লৈছোঁ। 2 মিনিট আমলখিখিনি মই সিজাই লৈ তাত নহৰু আদা দি ভালকৈ পিটিকি লৈছোঁ। ইয়াত ধনিয়া পাতো দিব পাৰে আৰু অকণমান চেনি দিছোঁ। চেনি দিলে আমলখিৰ টেষ্টটো অকণ ভাল হয়। আৰু বাকী চব মই হাতেৰে ভাল ধৰণে পিটিকি লৈছোঁ। হাতেৰে পিটিকিলে খাবলৈ বেছি সোৱাদ হয়, কাৰণ ভালকৈ মিহলি হৈ যায়। আৰু ঘৰৰ মানুহে খাম যেতিয়া হাতেৰেই পিটিকিছোঁ। এয়া পটল, জিকা চব ভাল ধৰণে মই হাতেৰে পিটিকি ল'লোঁ। মচুন্দৰীও পিটিকি লৈছোঁ। এতিয়া মই টেঙা দালি এখন বনাবলৈ ওলাইছোঁ। তাৰ বাবে বিলাহী আৰু মধুসোলন মই মিঠাতেলত পাঁচফোৰণ কেইটামান দি পেলাই সেইখিনি ভাজি লৈ এয়া ভাজি লৈছোঁ। আৰু এইখিনি ভাজি লৈ পেলাই তাত মচুৰ দালিকেইটা দি নিমখ অকণমান, চেনি অকণ দি দিছোঁ আৰু নেমু অকণ চেপি ল'ব পাৰি। পটলখিনি পুৰি লৈছোঁ। তাৰপিছত ইয়াত নিমখ আৰু অকণমান আদা আৰু অকণমান নহৰু দিছোঁ, মিঠাতেল দিয়া হৈছে। আৰু এয়া হ'ল কেপচিকাম, এয়াতো পিঁয়াজ আৰু নহৰু দিয়া হৈছে। এয়া হ'ল আমলখি। আমলখিখিনি অকণমান সিজাই পেলাই 2 মিনিটমান সিজাই তাৰপিছত মিক্সিত দি এয়া আমলখিৰ চাটনি বনাইছোঁ। ইয়াত নহৰু আৰু আদা দিয়া হৈছে, অকণমান চেনি দিয়া হৈছে। আৰু এয়া হ'ল মচুন্দৰী, নহৰু দিছোঁ
আৰু মিঠাতেল অকণমান এয়া আলু বিলাহী পোৰা ইয়াত দিছোঁ নিমখ নহৰু আৰু মিঠাতেল জলকীয়া দিছোঁ আৰু অকণমান পিঁয়াজ কাটি দিয়া হৈছে এয়া হ'ল জিকা পোৰা ইয়াতো নহৰু দিয়া হৈছে অকণমান মিঠাতেল দিছোঁ নিমখ দিয়া হৈছে এয়া হ'ল আলু বেঙেনা পোৰা ইয়াত পিঁয়াজ নহৰু দি পেলাই নিমখ দি পিটিকা কৰা হৈছে এয়া হ'ল চাটনি এই দুবিধ চাটনি বনাইছোঁ ইয়াত হৈছে বাদাম আৰু কাজু আৰু নাৰিকলৰ চাটনি হয় অকণমান চেনি আৰু অকণমান নিমখ দি পেলাই মিক্সিত দিছোঁ আৰু এয়া হ'ল মগু আৰু ইয়াত নিমখ আৰু অকণমান মিঠাতেল জলকীয়া দিয়া হৈছে অকণমান নেমু চেপি দিম লাষ্টত এয়া অসমীয়া নিৰামিষ থলুৱা থালিখন মই আজি এনেধৰণে বনালোঁ পিটিকা আৰু চাটনিৰে কেনেকুৱা লাগিছে বাৰু কোনটো পিটিকা ভাল লাগিছে কমেণ্টত জনাবচোন আজি এনেধৰণেই বনালোঁ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল আৰু পুৰা পিটিকা এইবিলাক খালে মানুহৰ ভিটামিনো পায় যথেষ্ট পৰিমাণে মাজে মাজে এনেধৰণেও খাব লাগে